নমস্কাৰ স্বাগতম জনাইছো সকলোকে আকৰবাৰ জ্ঞান মংগলৈ আজি আমি আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুইটমেন্ট আৰু DHSত আহিব পৰা আৰ্টিকলৰ বিষয়ে ইয়াৰ আগতেও আমি এই চেনেলত আৰ্টিকলৰ বিষয়ে আলোচনা কৰিছিলো যাৰ ভিডিও লিংক ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে চাই ভালদৰে বুজি ল'ব পাৰিব আহক আজি আমাৰ তেন্তে ভিডিওটো আৰম্ভ কৰো প্ৰথমতে আৰ্টিকল হৈছে তিনি প্ৰকাৰৰ A, N আৰু দা A and দা বিষয়ে আৰু ইয়াৰ ব্যৱহাৰ কেনে ধৰণে হয় ইয়াৰ আগতে আমি আলোচনা কৰি আহিছো গতিকে এতিয়া আমি প্ৰশ্নবোৰ যেতিয়া আমি সমাধান কৰি যাম তেতিয়া লগতে আলোচনা কৰি যাম এতিয়া প্ৰথম প্ৰশ্নটোত আছে I will give you dash useful hint এতিয়া ইয়াতে যদি আমি প্ৰথমতে মন কৰো y টো যেহেতু এটা হৈছে ভাৱেল কিন্তু ভাৱেল হলে নহব এইটো আমি আগতে আলোচনা কৰিছো যে ভাৱেল হলে মানে নহব হি ভাৱেল উচ্চাৰণ কৰিব লাগিব শব্দটোৱে সেই ক্ষেত্ৰত ইউৱে কিন্তু ভাৱেল উচ্চাৰণ কৰা নাই তেনে ক্ষেত্ৰত ইয়াৰ আগত কেতিয়াও n বহিব নোৱাৰে সেইকাৰণে তাৰ আগত বহিব a I will give you a useful hint এটা 2 নম্বৰ প্ৰশ্নটোত আছে my father dash honorable man ইয়াত দেশৰ পিছত আছে honorable এতিয়া যেহেতু h টো এটা ভাৱেল নহয় কিন্তু তথাপিও h টোৱে h আৰু o মিলি পিনি কিন্তু ভাৱেল উচ্চাৰণ কৰিছে o উচ্চাৰণ কৰিছে কাৰণ o টো এটা ভাৱেল সেইবাবে o আগত বহিব n My father is an honorable man এনে ধৰণে honorable our এইবিলাকৰ আগত সদায় n বহিব কাৰণ ইহঁতি o ভাৱেলৰ উচ্চাৰণ কৰিছে এতিয়া 3 নম্বৰ প্ৰশ্নটোত আছে Switzerland is dash European country ইয়াৰ আগতো a ব্যৱহাৰ হ'ব কাৰণ ইটো যেহেতু এটা ভাৱেলে হয় কিন্তু ই ভাৱেল উচ্চাৰণ কৰা নাই সেইবাবে ইয়াৰ আগত a ব্যৱহাৰ হৈছে এতিয়া 4 নম্বৰ প্ৰশ্নটোত আছে This is a slip of a tongue এতিয়া 5 নম্বৰ প্ৰশ্নটোত আছে Reading is dash useful এতিয়া ইয়াৰ আগত হ'ব a এতিয়া 6 নম্বৰ প্ৰশ্নটোত আছে Sri Lanka is dash island আইটো যেহেতু আমি জানো যে এটা ভাৱেল হয় আৰু ইয়াতো হি আয়ে উচ্চাৰণ কৰিছে তাইভাবে তাৰ আগত বহিব n এতিয়া 7 নম্বৰ প্ৰশ্নটোত আছে I received dash help from him ইয়াৰ আগত হ'ব a মই তেওঁৰ পৰা এটা সহায় লাভ কৰিছিলো এতিয়া 8 নম্বৰ প্ৰশ্নটোত আছে There is dash university in Guwahati ইয়াতো ঠিক একে ধৰণৰ কথা ইউটো এটা ভাৱেল হলো বনো ইয়াত ভাৱেল উচ্চাৰণ কৰা নাই সেইবাবে ইয়াৰ আগত হ'ব a There is a university in Guwahati এতিয়া 9 নম্বৰ প্ৰশ্নটোত আছে My brother is studying in dash European country ইউৰোপিয়ানৰ আগতো প্ৰশ্ন আগতে আমি পাই আহিছো তাৰ আগতো আমি a ব্যৱহাৰ কৰিছিলো আৰু ইয়াতো a ব্যৱহাৰ হ'ব এতিয়া 10 নম্বৰ প্ৰশ্নটোত আছে This is dash room I work in ইয়াৰ আগত হ'ব দা কাৰণ যিকোনো বস্তু এটা যেতিয়া নিৰ্দিষ্টকে দেখাই দিয়া হয় তাৰ আগত সদায় দা বহে এতিয়া এইটোৱে হেতু ৰুম যত মই কাম কৰো অৰ্থাৎ এই ৰুমটো নিৰ্দিষ্টকে যেতিয়া দেখাই দিয়া হৈছে এইটোৱে হেতু ৰুম যত মই কাম কৰো হেকানে তাৰ আগত দা ব্যৱহাৰ হৈছে এতিয়া 11 নম্বৰ প্ৰশ্নটো হৈছে My brother is dash NCC cadet এতিয়া ইয়াত মন কৰিবলগীয়া কথাটো হৈছে n টো এটা ভাৱেল নহয় কিন্তু ই যেহেতু n বুলি কওঁতে a উচ্চাৰণ কৰিছে গতিকে এটো যেহেতু এটা ভাৱেল হয় গতিকে ইয়াৰ আগত n ব্যৱহাৰ হ'ব n বুলি উচ্চাৰণ কৰিব যাওঁতে যেহেতু a উচ্চাৰণ হৈছে আৰু এটো যেহেতু এটা ভাৱেল হয় সেইবাবে তাৰ আগত n ব্যৱহাৰ হৈছে আৰু এনে ধৰণে আন বহুতো শব্দ আছে যেনেকে ma এইবিলাকৰ আগত সদায় n ব্যৱহাৰ হ'ব এতিয়া
12 নম্বৰ প্ৰশ্নটোত আছে হি গেভ মি ডেছ 1 rupee নোট। ইয়াত যিহেতু অ'টো এটা ভাৱেল হয়, কিন্তু ইয়াত সি অ উচ্চাৰণ কৰা নাই, ইয়াত ৱা উচ্চাৰণ কৰিছে, কিন্তু ৱাটো এটা ভাৱেল নহয়, সেইবাবে হি গেভ মি এ 1 rupee নোট হ'ব। যদি ইয়াত অ উচ্চাৰণ কৰিলেহেঁতেন তেতিয়া কিন্তু ইয়াত এন আৰ্টিকেল ব্যৱহাৰ হ'লহেঁতেন, কিন্তু ইয়াত যিহেতু ৱা উচ্চাৰণ কৰিছে, ৱাটো যিহেতু এটা ভাৱেল নহয়, গতিকে তাৰ আগত এ ব্যৱহাৰ হৈছে। এতিয়া 13 নম্বৰ প্ৰশ্নটোত আছে হি উইল কাম বেক ইন ডেছ আৱাৰ। এতিয়া আৱাৰ বুলি যেতিয়া কৈছিলোঁ তেতিয়া আ উচ্চাৰণ হৈছে, আৰু যিহেতু আ এটা ভাৱেল, গতিকে ইয়াৰ আগত হ'ব এন। হি উইল কাম বেক ইন এন আৱাৰ। এতিয়া 14 নম্বৰ প্ৰশ্নটোত আছে ড'ন্ট নেগলেক্ট ডেছ ইলিটাৰেটছ। এতিয়া আইটো যিহেতু এটা ভাৱেল আৰু ই এটা ভাৱেলে উচ্চাৰণ কৰিছে, গতিকে ইয়াৰ আগত হ'ব এন। এতিয়া 15 নম্বৰ প্ৰশ্নটোত আছে ডেছ এণ্ড লিভছ ইন স্ৱাম্পছ। এতিয়া এণ্ড বুলি কওঁতে ইয়াক গোটেই এণ্টৰ জাতিটোক বুজাইছে, অৰ্থাৎ গোটেই পৰুৱা জাতিটোক বুজাইছে। এই গোটেই পৰুৱা জাতিটোৱে স্ৱাম্পছত বাস কৰে, গতিকে যেতিয়া সম্পূৰ্ণ জাতিটোৰ কথা যেতিয়া বুজোৱা হ'ব তাৰ আগত সদায় দা ব্যৱহাৰ কৰা হ'ব। গতিকে দা এণ্ড লিভছ ইন স্ৱাম্পছ। এতিয়া 16 নম্বৰ প্ৰশ্নটোত আছে ড্ৰ ডেছ মেপ অফ আছাম। এতিয়া মেপ অফ আছাম যিহেতু এখনে আছে, গতিকে তাৰ আগত দা বহিব। যিকোনো এটা বস্তুৰ যেতিয়া অস্তিত্ব পৃথিৱীত অকল এটাই থাকে, তাৰ আগত সদায় দা বহে। যেনেকৈ ছান, মুন, আৰ্থ, যিকোনো নদীৰ নাম, ঠাইৰ নাম, তাৰ আগত সদায় দা বহিব, কাৰণ এইবিলাকৰ অস্তিত্ব সদায় পৃথিৱীত এটাই থাকে। এতিয়া 17 নম্বৰ প্ৰশ্নটোত আছে সমুদ্ৰগুপ্ত ৱাজ ওৱান অফ ডেছ গ্ৰেটেষ্ট অফ ইণ্ডিয়ান কিংছ। ইয়াৰ আগত হ'ব দা। এতিয়া গ্ৰেটেষ্ট বুলি কওঁতে ইয়াৰ ছুপাৰলেটিভ ডিগ্ৰী ব্যৱহাৰ হৈছে। গ্ৰেট, গ্ৰেটাৰ আৰু গ্ৰেটেষ্ট। আমি ডিগ্ৰীৰ বিষয়ে পিছত বিতংকৈ আলোচনা কৰিম, ইয়াতে এটা থুলমূলকৈ আভাস দি থওঁ। যেতিয়া ছুপাৰলেটিভ ডিগ্ৰীত যেতিয়া যিকোনো এটা বস্তু থাকিব, অৰ্থাৎ গ্ৰেট, গ্ৰেটাৰ, গ্ৰেটেষ্ট, যেনেকৈ গুড, বেটাৰ, বেষ্ট, তেনেকৈ যেতিয়া ছুপাৰলেটিভ ডিগ্ৰীত যেতিয়া যিকোনো এটা বস্তু থাকিব, তেতিয়া তাৰ আগত সদায় দা আৰ্টিকেল ব্যৱহাৰ হ'ব, যেতিয়া সকলোতকৈ ভাল বা চবতকৈ ভাল বুজোৱা হয়। এতিয়া 18 নম্বৰ প্ৰশ্নটোত আছে হি ছেট ফৰ ডেছ ৱাইল অন ডেছ বেংক অফ দি ৰিভাৰ। এতিয়া ইয়াৰ আগত হ'ব হি ছেট ফৰ এ ৱাইল, সি কিছু সময়ৰ বাবে বহিছিল অন দ্য বেংক অফ দি ৰিভাৰ। এতিয়া 19 নম্বৰ প্ৰশ্নটো আছে গেষ্ট হেভিং ডিপাৰ্টেড হি ৱেণ্ট টু বেক। ইয়াত হ'ব দ্য গেষ্ট হেভিং ডিপাৰ্টেড হি ৱেণ্ট টু বেক। এতিয়া 20 নম্বৰ প্ৰশ্নটোত আছে আই হেভ নট চিন হিম চিন্স হি ৱাজ ডেছ চাইল্ড। এতিয়া সি যেতিয়া এজন সৰু ল'ৰা হৈ আছিল, তেওঁক মই তেতিয়াৰ পৰা দেখা নাই। সি যেতিয়া এজন সৰু ল'ৰা হৈ আছিল বুজোৱা হৈছে, তেতিয়া এজনটো বুজোৱা হয় সদায় এ দি, আৰু যিহেতু ইয়াত কোনো ধৰণৰ ভাৱেলৰ ব্যৱহাৰ হোৱা নাই বা উচ্চাৰণ হোৱা নাই, গতিকে তাৰ আগত সদায় এন হ'ব। যদি ইয়াত ভাৱেলৰ উচ্চাৰণ হ'লহেঁতেন বা ভাৱেলৰ ব্যৱহাৰ হ'লহেঁতেন, তেতিয়া তাৰ আগত এন হ'লহেঁতেন। এতিয়া 21 নম্বৰ প্ৰশ্নটোত আছে হি বট ডেছ হৰ্চ। ইয়াত হ'ব এ, কাৰণ হৰ্চটো যিহেতু কোনো ধৰণৰ আৰ্টিকেলৰ উচ্চাৰণ কৰা নাই বা আৰ্টিকেলৰ ব্যৱহাৰ কৰা নাই, সেইকাৰণে ইয়াত এ ব্যৱহাৰ হৈছে। সি এটা ঘোঁৰা কিনিলে। এতিয়া 22 নম্বৰ প্ৰশ্নটোত আছে দেয়াৰ ইজ ডেছ ইউনিভাৰ্চিটি এট ডিব্ৰুগড়। ইউনিভাৰ্চিটিৰ উচ্চাৰণৰ কথা আগতেও আমি আলোচনা কৰি আহিছোঁ। এনেধৰণৰ শব্দসমূহৰ আগত সদায় এ আৰ্টিকেল ব্যৱহাৰ হ'ব, কাৰণ ইয়াত কোনো ধৰণৰ ভাৱেলৰ উচ্চাৰণ হোৱা নাই। হি হেজ ৱেষ্টেড ডেছ আৱাৰ। ইয়াৰ আগত হ'ব এন। ইয়াৰ আলোচনাৰ বিষয়ে আগতে আমি আলোচনা কৰি আহিছোঁ এইটো ভিডিঅ'তে, যে যেতিয়া অ' বা আ উচ্চাৰণ হ'ব তেতিয়া তাৰ আগত
এন ব্যৱহাৰ হ'ব যিহেতু আৱাৰ বুলি কওঁতে ই ভায়লৰ উচ্চাৰণ কৰিছে সেইবাবে তাৰ আগত এন ব্যৱহাৰ হৈছে এতিয়া 24 নম্বৰ প্ৰশ্নটোত আছে অনিল ইজ ডেছ এক্টিভ ষ্টুডেণ্ট এতিয়া ইয়াৰ আগত হ'ব এন কাৰণ এটো যিহেতু এটা ভাৱেল হয় আৰু ইয়াত এটা ভায়লৰ উচ্চাৰণে কৰিছে গতিকে তাৰ আগত এন ব্যৱহাৰ হৈছে এতিয়া 25 নম্বৰ প্ৰশ্নটোত আছে there is dash ink pot on the table ইয়াৰ আগত হ'ব n কাৰণ ink pot বুলি কওঁতে আই উচ্চাৰণ হৈছে আৰু আইটো যেহেতু এটা ভাৱেল হয় গতিকে তাৰ আগত হ'ব n এতিয়া 26 নম্বৰ প্ৰশ্নটোত আছে I have passed dash sleepless night ইয়াৰ আগত হ'ব a কাৰণ ইয়াত কোনো ধৰণৰ ভায়লৰ উচ্চাৰণ হোৱা নাই আৰু ভায়ল ব্যৱহাৰো হোৱা নাই সেইবাবে তাৰ আগত এ আৰ্টিকেল ব্যৱহাৰ হৈছে এতিয়া ডেছ ব্ৰহ্মপুত্ৰ ইজ এ বিগ ৰিভাৰ ব্ৰহ্মপুত্ৰ এখন ডাঙৰ নদী ইয়াৰ আগত দা আৰ্টিকেল ব্যৱহাৰ হ'ব কাৰণ ব্ৰহ্মপুত্ৰ পৃথিৱীত এখনেই আছে যেতিয়া বস্তু এটা পৃথিৱীত অস্তিত্ব অকল এটাই থাকিব তাৰ আগত সদায় দা আৰ্টিকেল ব্যৱহাৰ হ'ব এইটো কথা আমি আগতো পাতি আহিছো এতিয়া 28 নম্বৰ প্ৰশ্নটোত আছে মাই ব্ৰাদাৰ ইজ ডেছ এম এ ইয়াৰ আগত হ'ব এন কাৰণ এম এ বুলি ক'বলৈ যাওঁতে এম বুলি ক'বলৈ যাওঁতে এ উচ্চাৰণ হৈছে গতিকে এটো যিহেতু এটা ভাৱেল হয় ভাৱেলৰ উচ্চাৰণ কৰাৰ বাবে ইয়াত এন আৰ্টিকেলৰ ব্যৱহাৰ হৈছে তেন্তে আজিলৈ ইমানতে সামৰিছো আশা কৰোঁ আপোনালোকে সকলোৱে ভালদৰে বুজি পাইছে আৰু ভিডিঅ'টো চাই উপকৃত হৈছে আগলৈ এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কিবা সুধিব বা বুজিব লগা থাকিলে তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাব তেতিয়া আমি আগলৈ সেই বিষয়ে আলোচনা কৰিম আগৰ ভিডিঅ'ত ধন্যবাদ